हेलो फ्रेंड्स प्रथमते आपनालोকক चैनल हेलो स्वागतम जानाइছো আমি আজি এক নতুন ভিডিও লৈ আপোনালোকৰ ওচৰত আহিছো আপোনালোকে ইতিমধ্যে থাম্বনেলটো চাই গম পাইছে যে আমি কিহৰ ওপৰত অৰ্থাৎ কি বিষয়ৰ ওপৰত ভিডিও বনাবলৈ লৈছো তথাপি এবাৰ কৈ দিছো আমি ভিডিও বনাবলৈ লৈছো বিশ্বৰ ছবি জগতৰ এক সৰ্বোচ্চ সন্মান অস্কাৰ বঁটাক লৈ বৰ্তমান সময়ত গোটেই ৰাজ্যখনৰ লগতে গোটেই দেশখনতে এটাই শব্দ হগনে শুনিবলৈ পোৱা যায় যে অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ ছয়গাঁৱৰ পৰা ৰীমা দাস নামৰ এজন অসম কন্যাই ভিলেজ ৰকষ্টাৰ নামৰ এখন অসমীয়া ছবি নিৰ্মাণ কৰি উলিয়াইছে আৰু এই ছবিখনে অস্কাৰ পাব বুলি ভাৰতৰ ফিল্ম উদ্যোগবোৰে আশাবাদী গতিকে ছবিখনক ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰাৰ বাবে ইতিমধ্যে সাজু কৰোৱা হৈছে কিন্তু আমি সকলো অসমবাসীয়ে কৈ আছো যে ভিলেজ ৰকষ্টাৰে অস্কাৰ পাব ৰীমা দাসৰ ছবিখনে অস্কাৰ পাব কিন্তু এই অস্কাৰ নকি এই বিষয়ে জানিবলৈ আমি ভিডিওটো বনাবলৈ লৈছো তো গতিকে আপোনালোকে ভিডিওটো হেকলৈকে চাওক তেতিয়া অস্কাৰ বঁটাটো কি এই সন্দৰ্ভে ভালকে জানিব পাৰিব সো ফ্ৰেন্ডস অস্কাৰ হৈছে বিশ্বৰ চলচ্চিত্ৰৰ সৰ্বোচ্চ বঁটা আমেৰিকাৰ একাডেমি অফ মোশন পিকচাৰ আৰ্টস এণ্ড সায়েন্সে প্ৰতি বছৰে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰ অৰ্থাৎ ফিল্ম তথ্যচিত্ৰ পৰিচালক অভিনেতা অভিনেত্ৰী কাহিনী সিনেমাটোগ্ৰাফি কলা নিৰ্দেশনা সম্পাদনা সংগীত স্পেশাল এফেক্ট ৰূপসজ্জা হাজসজ্জা সিঙ্গার আদি প্রযুক্তিগত অরিহণা আদি বহুকেইটা শিতানত কি করে অস্কার বঁটা প্রদান করে এই বঁটা একাডেমি বঁটা বা একাডেমি এওয়ার্ড নামেৰেও জনা যায় 1929 চনৰ 16 মেত পোনপ্ৰথমবাৰৰ বাবে অস্কাৰ বঁটাৰ সমাৰোহ অৰ্থাৎ এটা সভা অনুষ্ঠিত হয় আৰু এই সভাতে উল্লেখ কৰা হয় যে বিশ্বৰ যিবিলাক মানে ভাল ভাল সিনেমা আছে সেই সিনেমাৰ পৰিচালক অভিনেতা অভিনেত্ৰী আদিক মানে কি কৰে অস্কাৰ বঁটা দিয়া হ'ব তেতিয়াৰ পৰাই অৰ্থাৎ 1929 চনৰ পৰাই অস্কাৰ বঁটা দিয়া হৈছে তো অস্কাৰ বঁটাটো হৈছে প্ৰায় 3.6 কিলোগ্ৰাম ওজনৰ আৰু 34 সেন্টিমিটাৰ উচ্চতাৰ এটা অৰ্ধনগ্ন পুৰুষৰ মূৰ্তি এই মূৰ্তিটো কি হয় 24 ক্যারেট সোণৰ প্ৰলেপ দিয়া এটা ব্ৰঞ্জৰ ওপৰত মূৰ্তিটো এই অৰ্ধনগ্ন মূৰ্তিটো থিয় হৈ আছে একটা রিলর আকৃতির বেদির ওপৰত মানে 24 ক্যারেট সোণ দি বনোৱা এটা বেদি থাকে সেই বেদিৰ ওপৰতে 3.6 কিলোগ্ৰাম ওজনৰ এই অস্কাৰ বঁটাটো মানে তাতে থিয় হৈ থাকে তো আপোনালোকে অকণমান হলো অস্কাৰ বঁটাটো কি সেই সন্দৰ্ভে গম পালে আৰু আশা কৰিছো এনেকুৱা ধৰণৰ নতুন নতুন ভিডিও লৈ আপোনালোকৰ ওচৰত আহিম গতিকে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক ভিডিওটো চোৱাৰ বাবে ধন্যবাদ